মিটিঙৰ হিচাপটোকে চাই লওঁ 2 টকামান মাৰিব পাৰোঁৱেই নেকি। বৰুৱানী ঘৰত আছেনে? আৰে এইটো শইকীয়ানী ইমান শইকীয়ানী আহিছে হ'বলা চাওঁগেচোন। শইকীয়ানী আহক আহক ইয়াতে বহিছোঁ। ঘৰত থাকি আমনি লাগি গ'ল, সেইটো কাৰণে ভাবিলোঁ অকণমান আপোনালোকৰ ঘৰৰ ফালে ওলাই আহোঁ। ভালে কৰিলে পাই, মোৰ অকলে থাকি ইমান আমনি লাগি গৈছিলে। পিছে বৰুৱানী খোৱা বোৱা কৰিলে নাই? খাই বৈ লৈ হিচাপকেইটাই কৰিম বুলি ভাবিলোঁ মিটিঙত। জানেনে ময়ো আকৌ মিটিংখনলৈ আহিব নোৱাৰিলোঁ নহয়, আমাৰ এই ভূঁই ৰুবলৈ দিছিলে। তেনেকুৱাতে আকৌ আলহী আহিলে নহয়, সেইটো কাৰণে ভাবিলোঁ বোলো মই কাপকেইটাকে আনোগৈ। সেই বৰানীয়ে আকৌ কাপকেইটা মোৰ তাৰপৰাহে আনিছিলে জানে। জানেনে কিমান যে জহাই আছিলে তেওঁলোকৰ বুলি, বনচাইনাৰ কাপ হেনো তেওঁ মানুহটোৱে আনিছে। আমাৰ কিন্তু ফুটনি মৰা স্বভাৱ নাই দেই। আপুনি নিব আহিলতহে গম পালোঁ। এই মানুহজনী কেলৈ ইমান ফুটনি মাৰে জানো, আগৰ পৰাচোন অকল ফুটনিকে মাৰি থাকে। বৰানীৰ কথা চুটিয়ানীয়ে কৈছে নহয়, ৰুচিপুৰীৰ লগত মাংস খুৱাব। ইছ ৰাম, সেই বুলি কৈছে নি? কাপকেইটা আনিব যাওঁতে আকৌ আমাৰ ঘৰৰ পৰাহে চাহপাতকেইটা খুজি আনিছে। চাহপাত কেইটামানো নাছিলে ঘৰত। পাইছোঁ আমাৰ ঘৰৰ পৰা আগতে কিমান যে নিছে। ঘৰটোত চাগে চাহপাত নিকিনেই, লোকৰ ঘৰৰ পৰাই লয় চাগে। তথাপিও আকৌ মানুহজনী ফুটনি নুগুছে নহয়, গোটেই বছৰটো বেলেগৰ পৰা খুজি মাগি খাওঁতে যায় জানেনে। হয় দেই, মানুহজনী অকল ফুটনি। বৰুৱানী শাড়ীখন ইমান ধুনীয়া লাগিছে, ক'ৰ পৰা আনিছিলে? আমাৰ আকৌ মুম্বাইৰ পৰা আনি আমাৰ আকৌ অহাৰ প্ৰতি 4-5খন লৈয়ে আহে, নোৱাৰিলে মানে অনলাইনতে দি পঠিয়ায়। পিছে বৰুৱানী আপোনাৰ কাণখনলৈ মই মনে কৰা নাছিলোঁ বা ইমান ধুনীয়া লাগিছে ফুলিযোৰ। পিছে চশমাযোৰ আপুনি ঘৰতে লগাই আছে যে? হেৰি আকৌ আমাৰ আকৌ ভিডিঅ' কল কৰে নহয়, চাফ চিকুণ থাকিলে বৰ ভাল পায়। হ'লেও আৰু মই আকৌ গৰমত এইবোৰ পিন্ধি থাকিব নোৱাৰোঁ দেই, ফুলিযোৰ নিপিন্ধিলে নহয় বুলিহে পিন্ধিছোঁ পাই। আপোনাৰ আৰু কথা আৰু দেই। কথা এটা নহয় বৰুৱানী, মই আকৌ সেইদিনাখন মিটিঙলৈ আহিব নোৱাৰিলোঁ নহয়, কাপকেইটা নিবলৈহে লৰালৰিকৈ আহিলোঁ। এই হিচাপটো অকণমান দেখাব নি বাৰু? নাই, মই হিচাপকেইটা মিলি থৈছোঁ, চিন্তা কৰিব নালাগে। হ'লেও এপাক চাওঁ নেকি। কালি আকৌ গগৈনীয়ে মোলৈ ফোন কৰি পিনি কৈছে নহয়, মিটিঙৰ হিচাপবোৰ বোলে কিবা খেলি মেলি লাগিছে। কিনো কথা কম, আজিকালি আপোনালোকৰ মোৰ প্ৰতি কিবা বিশ্বাস নাইকিয়াই হ'ল যেন পাইছোঁ দেই। ইমান ধুনীয়াকৈ চলাই আছোঁচোন মই। হিচাপৰ কথা বাদ দিয়ক আৰু, সময়ো হ'ল নহয়। আমাৰ আকৌ ভিডিঅ' কলো কৰিব পাৰে নহয়। আপোনাৰো জানো মানুহটো কামৰ পৰা আহিবলৈ হোৱা নাই? মই পাহৰিছিলোঁ, মই যাওঁ নহ'লে। হ'ব দিয়ক, নহ'লে যাওক দেই। থাকক দেই, পাছত আকৌ আহিম কেতিয়াবা। আহিব। আজিকালি আমাৰ গোটৰ মানুহবোৰ মোৰ প্ৰতি বিশ্বাস নাইকিয়া হৈছে যেন পাইছোঁ। আজি শইকীয়ানীৰ পৰা অলপতে পাইছোঁ, ভাল যে জোৰ নিদিলে হিচাপটো চাওঁ বুলি। ময়ো উঠো পাই, কামো আছে নহয়।